2005 পৰাই আৰম্ভ কৰি পেলাই মই বিপিএফ দলতে আছিলোঁ। বিপিএফ দল কাম কৰি আহিছিলোঁ, ধৰি ৰাখিছিলোঁ বিপিএফ দলক। দুইবাৰ জিতিছোঁ মই। জিতাৰ পিছত 10 বছৰৰ পিছত আমি আকৌ মই MCLA নহ'লেও মই বিপিএফ দলক ধৰি ৰাখিছিলোঁ। যোৱা যিটো এই ৰানিং যিটো চৰকাৰ চলোৱা বিপিএফ দলত যিটো আমাৰ হাগ্ৰামা মহিলাৰী ছাৰে ধনঞ্জয় বসুমতাৰীক যিটো দিয়া হৈছিল, তেতিয়া মই কোনো বিৰোধী কৰা নাছিল। কিন্তু এতিয়া মই বিৰোধী কৰিব লগা কাৰণটো হ'ল যে আমাৰ মানাছ চাৰপাং সমষ্টিৰ সকলো ৰাইজ, সাধাৰণ ৰাইজবিলাকে লোকেল কেণ্ডিডেটটো বিচাৰে। আৰু এই লোকেল কেণ্ডিডেট বিচৰা ৰাইজৰ প্ৰতি আমাৰ ছাৰে গুৰুত্ব নিদিলে। আমাৰ তাত প্ৰাইমাৰী 9টা প্ৰাইমাৰী আছে, ব্লক আছে, ডিষ্ট্ৰিক্ট বিজনী ডিষ্ট্ৰিক্ট আছে। তেওঁলোকৰ যিটো ৰিপৰ্ট যে হাগ্ৰামা ছাৰে যিজন ব্যক্তিক দিয়া হৈছে সেইজন মানুহ নিজিতে, তাকো লৈ পেলাই তেওঁ দিয়াৰ কাৰণে মই অলপ মনত দুখ পালোঁ। আৰু ৰাইজেও কৈ আছে এই কিবা এটা কৰ, কিয় এনে বহি থাকিব, বুলি মই বেলেগ এটা চিন্তা চৰ্চা কৰিছোঁ। ৰাইজে বিচাৰিছে মানে লোকেল কেণ্ডিডেট। এতিয়া আৰু উপায় নাই। মই সকলো আমাৰ দলীয় কৰ্মী বন্ধুসকলক মই নমস্কাৰ কৰিছোঁ। কাৰণ মই এই যে আমাৰ মানাছ চাৰপাং সমষ্টিত যদি কোনোবা লোকেল কেণ্ডিডেট যদি দিলেহেঁতেন, তেতিয়া মই ইয়াৰ পৰা মই গুচি নগ'ল হয়। আৰু সেইটোৰ যোগেদি আজিৰ এই মেছেজটো মই দিব বিচাৰিছোঁ। মোক ক্ষমা কৰ, যথেষ্ট নেগলেক্ট কৰিছে। মই প্ৰথমে আমাৰ চন্দন ছাৰ গ'ল, চন্দন ছাৰক ধৰি ৰখাৰ কাৰণে মই ছাৰক কৈছিলোঁ, তথাপি মোক দোষে ক'লে, মোক বেয়াই পালে। তেনেকৈ খাম্পা ছাৰ গ'ল, হিতেশ ছাৰ গ'ল। তথাপি মই অলপ যিটো আমাৰ লিডাৰসকলক যথেষ্ট কৈছিলোঁ, কিন্তু ধৰি ৰাখিব নোৱাৰিলোঁ। তাৰ আগতো আমাৰ বহুত গ'ল। আমাৰ মুৰব্বীয়ে যদি তেওঁক নাৰাখে আমি কি ক'ম? আমি ৰিকুৱেষ্টে কৰোঁ এতিয়া ৰাখিলে ভাল হয় বুলি, কিন্তু কোনো গুৰুত্ব দিয়া নাই। চাওক, প্ৰাইমাৰীবিলাক আমাৰ মানাছ চাৰপাঙৰ 9টা প্ৰাইমাৰী আৰু ব্লক আছে। তেওঁলোকেতো আমাৰ লোকেল কেণ্ডিডেট বিচাৰিছিল না। তো এইটোৰ কাৰণে মই কৈ আছোঁ যে মোক নহয়, মই কোনোবা এজন আছে না মানাছ চাৰপাঙৰ, এইটো কোন কোকৰাঝাৰৰ মানুহক যদি ইয়াত পঠাই দিয়ে, এইটো ৰাইজে কেনেকৈ গ্ৰহণ কৰিব? थाखो 5 आरो मेट्रिक आनजाद उथ्रिसार जागोन फरायसाफोरनि थाखाय गोजोनथाव रादाब। गोनांथि आरो मोजां खाबुफोरखौ लानानै गुन गोनां सोलोंथाइ होनो नोंथांमोनखौ नेनानै दङ बड'लेण्ड स्टार एकाडेमि क'क्राझारआ। 2024 इं मायथाइयाव क'क्राझार थिथागुरि समबाय मावख'नि साखाथियाव गोदानै गायसनजानाय बड'लेण्ड स्टार एकाडेमि क'क्राझाराव 2025-2022 सोलोंथाइ बोसोरनि गोदानै मुं थिसननाया सोलिगासिनो दङ। बड'लेण्ड स्टार एकाडेमियाव 6 थाखोनिफ्राय 9 थाखोसिमनि फरायसाफोरा बर' बिजोङाव आरो 11 थाखोनिफ्राय 12 थाखोसिमनि फरायसाफोरा बर' बिजों आरो इंराजि बिजोङाव मुं थिसननो हागोन। बेनि थाखाय आरज बिलाइ आरो फान्डुलिपि बिलाइगासिनो दङ। 11 थाखोनिफ्राय 12 थाखोसिमनि फरायसाफोरनि थाखाय आखा-फाखा आरो रोंगौथि गोनां फोरोंगिरिफोरखौ लानानै साइन्स, कमार्स एन्ड आर्टस मोनथाम स्ट्रिमनि सायाव फरायसाफोरखौ गुन गोनां सोलोंथाइ होनानै बायदि बिथिंजों सोरगिदिं जौगाखांनाय लाबोनो साखाफारा क'क्राझारनि थिथागुरियाव थानाय बड'लेण्ड स्टार एकाडेमिया। बड'लेण्ड स्टार एकाडेमियाव मुं थिसननोब्ला बाङाइ बेसेनाव मुं थिसननायनि गेजेरजोंनो फरायसाफोरा गाहायाव होनाय माखासे खाबुफोरखौ मोननो हागोन। इंराजि सोलोंनायनि
खाबु, साखोन-सिखोन थाखो खथा, बिजाब बाख्रि, BPL थाखोनि फरायसा फरायसुलिफोरनि मुं थिसननायाव 20% मासुल रेहाय होनाय। बेजों लोगोसेनो नोंथांमोनहा JEE नीट आनजादनि थाखाय बेसेन नाङै फोरोंथाय, मान्थलि मक टेस्ट, जिउ राहा दानाय बायदि गियानलु आयदाफोरनि उफ्रा सोलोंफारिफोरनि खाबुफोरखौ मोननो हागोन। हौवासा आरो हिनजावसाफोरनि थाखाय मुलाम्फा गोनां मोजां जामुं आरो मोजां थाग्रा खथानि खाबु गोनां हस्टेलनि खाबुफोरखौबो मोननो हागोन। बिदिब्ला गोबाव खालामाजासे नोंथाङाबो बड'लेण्ड स्टार एकाडेमियाव थाबैनो मुं थिसननायनि थाखाय सुलाद लादो। आबुङै मिथिनो थाखाय जानबुं अनजिमा 6000349997 एबा 7638008149 एबा 6003494371 आव फोनांजाब खालामदो।